বন্ধুসকল লকডাউনৰ ফলত বন্ধ হৈ থকা নিযুক্তি প্ৰক্ৰিয়াৰ কামবোৰ লকডাউন শিথিল কৰাৰ লগে লগে ইতিমধ্যে পুনৰ আৰম্ভ কৰা হৈছে। ইয়াৰ মাজতে অসম চৰকাৰৰ বন বিভাগৰ তৰফৰ পৰা এটি সুখবৰ আহিছে। বন বিভাগৰ তৰফৰ পৰা আজি কিছুদিনৰ আগতে নিযুক্তি সম্পৰ্কীয় এটি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। বিজ্ঞাপন অনুসৰি বহু সংখ্যক খালী হৈ থকা পদ পূৰণ কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলৰ পৰা অনলাইন যোগে আবেদন পত্ৰ বিচৰা হৈছে। আপোনালোকে এই খালী পদসমূহত কিদৰে সহজে আবেদন কৰিব পাৰিব সেইটো আজিৰ এই ভিডিঅ'টিৰ যোগেদি আলোচনা কৰা হ'ব। লগতে বিজ্ঞাপনটোত যিবোৰ তথ্য প্ৰকাশ কৰিছে সেই তথ্যসমূহ সবিশেষ বিতংকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰা হ'ব। নমস্কাৰ বন্ধুসকল, মই হলো ভাস্কৰ। চাকৰি খবৰ, অনলাইন সেৱা, টিক্স, মোবাইল সম্পৰ্কীয় আৰু বিভিন্ন ধৰণৰ খবৰ সন্নিৱিষ্ট ভিডিঅ' চাই থাকিব এই চেনেল কলংপুৰী আড্ডা ফাইণ্ডিং দ্য ৰুট। তেন্তে বন্ধুসকল আহক পলম নকৰি আজি এই ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল স্ক্ৰীণত আপোনালোকে দেখা পাই আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আছামৰ তৰফৰ পৰা যোৱা 24 তাৰিখে প্ৰকাশ কৰা যিটো এডভাৰটাইজমেণ্ট আছিলে সেই এডভাৰটাইজমেণ্টৰ নটিফিকেশ্যনটো আপোনালোকে ইয়াতে দেখা পাইছে। 24 তাৰিখে এই বিজ্ঞাপনটি প্ৰকাশ কৰিছিল। বিজ্ঞাপনটো অনুসৰি ইয়াতে বিভিন্ন ধৰণৰ খালী পদ পূৰণ কৰিবৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। আপোনালোকে দেখা পাইছে ইয়াতে যিটো বল হেডলাইন কৰি ইয়াতে দিছে, সেই ইয়াতে খালী পদসমূহৰ বিষয়ে ডিটেইলছটো ইয়াতে তেওঁলোকে প্ৰকাশ কৰিছে। তাৰোপৰি পিছৰ ফালে আৰু বিতংকৈ দিছে পে স্কেল কিমান হ'ব, খালী পদ কি হিচাপে পূৰণ কৰা হ'ব, কিমান সংখ্যক খালী পদ পূৰণ কৰিব তাৰ ডিটেইলছটো ইয়াতে প্ৰকাশ কৰিছে। তাৰ অনুসৰি ফৰেষ্টাৰ্ছৰ বাবে খালী পদ আছে 144, ষ্টেনোগ্ৰাফাৰৰ বাবে আছে 11, ফৰেষ্ট গাৰ্ডৰ বাবে আছে 812টা পোষ্ট, 812 পোষ্ট। ইয়াতে বহু সংখ্যক খালী পদ পূৰণ কৰা হ'ব। তাৰপিছত আছে ছাৰ্ভেয়ৰৰ পদ আছে 35 পোষ্ট আছে ছাৰ্ভেয়ৰৰ বাবে। মাউটৰ বাবে আছে সেইদৰে 28 পোষ্ট। কাৰ্পেণ্টাৰ বাবে খালী আছে এটা পোষ্টৰ, আৰু ড্ৰাইভাৰ পদৰ বাবে খালী আছে 50টা পদ। এই সমূহ পদৰ বাবে ইয়াতে পে স্কেল দৰমহা কিমান হ'ব সেইটো ইয়াতে আপোনালোকে দেখা পাইছে। এই সমূহ পদত আবেদন কৰিবলৈ কেনেধৰণৰ শিক্ষাগত অৰ্হতা প্ৰয়োজন হ'ব, বয়সৰ উচ্চ সীমা কি, সেই গোটেইবোৰ আমি ইয়াৰ দ্বিতীয় পৃষ্ঠাত কি আছিলে সবিশেষ জানি লওঁ। এইটো সৰ্বমুঠ এটা 15 পৃষ্ঠাৰ PDF ফাইল হয়। গোটেই 15টা পৃষ্ঠা মই আপোনালোকক ডিটেইলছটো ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব ভিডিঅ'টি। মই গোটেই 15টা পৃষ্ঠাৰ যিটো PDF ফাইল হয় মই লিংকত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। মই থুলমূলকৈ যিখিনি তথ্য আপোনালোকক এই ভিডিঅ'টোৰ যোগে অৱগত কৰাব পাৰোঁ, যিখিনি মূল তথ্য প্ৰয়োজন হয় আবেদন কৰিবৰ বাবে তাৰ বিষয়ে আপোনালোকক মই সবিশেষ জনাম। আহক আমি এই পদসমূহত আবেদন কৰিবৰ বাবে কোনবোৰ যোগ্যতাৰ প্ৰয়োজন হ'ব আমি তাৰ বিষয়ে সবিশেষ জানি লওঁ। জনাৰ আগতে আপোনালোকে এটা PDF ফাইলটোত প্ৰথমতে দেখা পাইছে 2 নম্বৰত কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন ফৰ এজ পাৰ পোষ্ট বেষ্ট ৰ'ষ্টাৰ আৰ এজ আণ্ডাৰ। আপোনালোকে দেখা পাইছে কাষ্ট অনুসৰি ইয়াতে আৰু মেল ফিমেল অনুসৰি ইয়াতে পোষ্টবিলাক কিদৰে ৰিজাৰ্ভেশ্যন কৰা হৈছে তাৰ বিষয়ে ইয়াতে বিতংকৈ দেখিবলৈ পাইছে। আপোনালোকে এইটো সবিশেষ ভালকৈ চাই ল'ব। আপোনাৰ কেটেগৰী কি, সেই কেটেগৰী মতে কিমান পোষ্ট আপোনাক ৰিজাৰ্ভেশ্যন কৰা হৈছে সেইটো আপোনালোকে ইয়াতে চাই ল'ব। ST OBC ST STH EWS এইবিলাক কেটেগৰীৰ বাবে ইয়াতে পোষ্টবিলাক ৰিজাৰ্ভেশ্যনৰ লিষ্টটো ইয়াতে প্ৰকাশ কৰিছে। আপোনালোকে এইটো ভালকৈ চাই ল'ব। আশা কৰিছোঁ আপোনালোকে এইটো ভালকৈ চাই লৈ আপোনালোকে নিজৰ কেটেগৰীত কিমান পোষ্ট খালী আছে সেইটো আপুনি জানিব পাৰিব। আহক আমি এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেধৰণৰ হ'ব এই পোষ্টবিলাকৰ কাৰণে আমি জানি লওঁ। ইয়াতে ফৰেষ্টাৰ্ছ 1, ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3, ফৰেষ্ট গাৰ্ড, ছাৰ্ভেয়ৰ, মাউট, কাৰ্পেণ্টাৰ আৰু ড্ৰাইভাৰ এইসকলৰ বাবে কেটেগৰী পোষ্টকেইটাৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেধৰণৰ হ'ব ইয়াত প্ৰকাশ কৰিছে। নাম্বাৰ A দিছে নেশ্যনেলিটি আপোনাৰ ইণ্ডিয়ান হ'ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু নেশ্যনেলিটি 2 নম্বৰ দিছে আপোনালোকৰ আবেদন কৰাৰ আগতে এক্সচেঞ্জ অফিচত নামবিলাক পঞ্জীয়নভুক্ত হৈ থাকিব লাগিব। নাম্বাৰ B দিছে বয়সৰ উচ্চ সীমা ফৰেষ্টাৰ্ছৰ বাবে ফৰেষ্টাৰ্ছ আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3ৰ বাবে বয়সৰ ঊৰ্ধ্ব সীমা হ'ব 38 বছৰ আৰু
অতি কমেও তেওঁলোক 21 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। সেইদৰে ফৰেষ্ট গাৰ্ড, ছাৰ্ভেয়ৰ আৰু মাউথ কাৰ্পেণ্টাৰ আৰু ড্ৰাইভাৰৰ এইসকলৰ ঊৰ্ধ্বসীমা 38 বছৰ আৰু তেওঁলোকে 18 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। সেইদৰে বয়সৰ উচ্চসীমা ইয়াতে ৰেহাই দিছে। SC ST হিলছ আৰু প্লেন্সৰ বাবে 5 বছৰ বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিছে। সেইদৰে OBC MOBC এই কেটেগৰী প্ৰাৰ্থীসকলৰ বাবে 3 বছৰ বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিছে। আপোনালোকে এইটো ইয়াতে জানি ল'ব পাৰিব ভালকৈ। তাৰপিছত আহক আমি পিছত এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণৰ প্ৰয়োজন হ'ব সেইটো বিষয়ে জানি লওঁ। ইয়াতে আপোনালোকে দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন ফৰেষ্টাৰ্ছৰ বাবে বেচেলাৰ ডিগ্ৰী বিচাৰিছে আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 বাবে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ৰিকগনাইজ কলেজ অৰ ইনষ্টিটিউট। তাৰ লগতে ITI ষ্টেনোগ্ৰাফি ITI চাৰ্টিফিকেট বিচাৰিছে। সেইদৰে ইংলিছৰ ষ্টেনোগ্ৰাফি আপুনি টাইপিং কৰা স্পীড 8 WMP স্পীড থকাটো বিচাৰিছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 পদৰ বাবে। ঠিক সেইদৰে আপোনালোকে দেখা পাইছে ইয়াতে ফৰেষ্ট গাৰ্ডৰ বাবে হায়াৰ ছেকেণ্ডেৰী বিচাৰিছে 10+2 পাছ অৰ ইকুইভেলেণ্ট ফৰ্ম এ ৰিকগনাইজ বৰ্ড অৰ কাউন্সিল। হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে ফৰেষ্ট গাৰ্ডৰ বাবে। সেইদৰে ছাৰ্ভেয়ৰ বাবে বিচাৰিছে মেট্ৰিক পাছ। লগতে ড্ৰাফ্টছমেনশ্বিপ চাৰ্টিফিকেট বিচাৰিছে কোনো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। ড্ৰাফ্টমেনশ্বিপ যি চাৰ্টিফিকেট পায় সেই চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপুনি ইয়াত আবেদন কৰিব পাৰিব। সেইদৰে মাউথৰ বাবে ক্লাছ 8 পাছ, অষ্টম শ্ৰেণী পাছ বিচাৰিছে। লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এলিফেণ্ট কিপিং হাতী ধৰাৰ ক্ষেত্ৰত 3 বছৰ অভিজ্ঞতা থাকিব লাগিব। ঠিক সেইদৰে কাৰ্পেণ্টাৰ বাবে মেট্ৰিক পাছ বিচাৰিছে। কোনো বৰ্ডৰ পৰা। ঠিক সেইদৰে ড্ৰাইভাৰৰ বাবে বিচাৰিছে মেট্ৰিক পাছ। লগতে থাকিব লাগিব 4 চকীয়া বাহন চলোৱা বৈধ অনুজ্ঞাপত্ৰ। অসম চৰকাৰে যি প্ৰদান কৰে ড্ৰাইভিং লাইচেঞ্চ, সেই ড্ৰাইভিং লাইচেঞ্চ তেওঁলোকৰ থাকিব লাগিব। এইকেইটাই হ'ল আপোনাৰ মূলতঃ এই খালী পদসমূহত আবেদন কৰিবলৈ প্ৰয়োজনীয় যোগ্যতা। আপোনালোকে মনত ৰাখিব, এই পদসমূহত আপুনি আবেদন কৰিবলৈ কোনো ধৰণৰ মাচুল প্ৰয়োজন নাই। একদম বিনামূলীয়াকৈ আপুনি আবেদন কৰিব পাৰিব। গোটেই নটিফিকেশ্যনটোত আপুনি কি ডকুমেণ্টছ আপুনি জমা দিব লাগিব, কি আপলোড কৰিব লাগিব, সেই গোটেইবিলাক এই বিজ্ঞাপনটোত ডিটেইলছকৈ দিয়াই আছে। আপোনালোকে সেইখিনি চাই ল'ব। মই প্ৰয়োজনীয় যিখিনি তথ্য আপোনালোকে জানিব লাগে সেই তথ্যখিনি মই আপোনালোকক জনাই দিছোঁ। আৰু PDF ফাইলটো মোৰ লিংকটোৰ পৰা গৈ ডাউনলোড কৰি ল'লে তাৰ সবিশেষ গোটেইখিনি বিতংকৈ জানি ল'ব পাৰিব। আশা কৰিছোঁ আপোনালোকে এইখিনি তথ্য ভালকৈ জানিব পাৰিছে আৰু বিতংকৈ জানিবৰ বাবে আপুনি PDF ফাইলটো সহায় ল'ব। তেন্তে বন্ধুসকল, আজিলৈ এই ভিডিঅ'টিত ইমানেই। আৰু ভিডিঅ'টো যদি আপুনি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। তেন্তে বন্ধুসকল, আজিলৈ ইমানেই। চাই থাকিব মোৰ চেনেল কলংকৰীয়া আড্ডা ফাইণ্ডিং দ্য ৰুট। ধন্যবাদ। জয় অসম।